আসসালামু আলাইকুম। আমাৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। এই সুন্দৰ পৃথিৱীখনত থকা কোনোটো বস্তুৱে চিৰস্থায়ী নহয়। ইয়াত থকা প্ৰতিটো বস্তুৱে অস্থায়ী, প্ৰতিটো বস্তুৱে খন্তেকীয়া বাবে অস্থায়ীভাৱে এই পৃথিৱীত থকা প্ৰতিটো বস্তুৱে দুৰ্বল হয়। প্ৰতিটো বস্তুকে আল্লাহ পাকে দুৰ্বল কৰি বনাইছে। কিন্তু এইখন বিশাল পৃথিৱীৰ ভিতৰত মানুহকে ভবা হয় জীৱশ্ৰেষ্ঠ, মানুহকে ভবা হয় আটাইতকৈ সবল বুলি, বলৱান বুলি। দুৰ্বল বুলি মানুহক ভবা নহয়, কিয়নো অইন জীৱ জন্তুৱে কৰিব নোৱাৰা কাম এই জীৱশ্ৰেষ্ঠ মানৱে কৰিব পাৰে। কিন্তু আমি জানো এই মানুহো এখন পৃথিৱীত চিৰস্থায়ী নহয়। যদিহে মানুহো এখন পৃথিৱীত চিৰস্থায়ী নহয়, তেন্তে মানুহ কিদৰে সবাতোকৈ বেছি সবল হয়? নহয়, তেন্তে মানুহো দুৰ্বল। এইখন পৃথিৱীত থকা অইন বস্তুৰ দৰে মানুহো দুৰ্বলেই হয়, কিয়নো মহান আল্লাহ পাকে পবিত্ৰ কোৰাণত মানুহৰ নাম মেনশ্যন কৰি মানুহক দুৰ্বল বুলি উল্লেখ কৰিছে। পবিত্ৰ কোৰাণত আল্লাহে সূৰা নিছাৰ 28 নম্বৰ আয়াতত কৈছে, খুলিকল ইনসানু দাঈফা। মানুহ সৃষ্টিগতভাৱে দুৰ্বল, জন্মগতভাৱে দুৰ্বল। তাৰ মানে আল্লাহ পাকে মানুহক জন্মগতভাৱে দুৰ্বল কৰি সৃষ্টি কৰিছে। তেন্তে বুজা যায় এইখন পৃথিৱীত থকা অইন বস্তুসমূহৰ দৰে, অইন মখলুকতৰ দৰে মানুহো দুৰ্বলৰ শাৰীতেই পৰে। আৰু কোনবোৰ বস্তুক দুৰ্বল কৰিব নোৱাৰা হয়? সেই প্ৰতিটো বস্তুৱে দুৰ্বল হয় যিটো বস্তু অস্থায়ী, চিৰস্থায়ী নহয়। আপুনি মই অস্থায়ী, সেইকাৰণে দুৰ্বল কৰিব নোৱাৰা হৈছে। কাৰণ কেইটামান দিনৰ পিছত, কেইটামান বছৰৰ পিছত আপুনি মই ইচ্ছা কৰিলেও ইচ্ছা নকৰিলেও, ইচ্ছা অনিচ্ছা তাৰ পিছতো এইখন পৃথিৱী এৰি থৈ গুচি যাব লাগিবই। এই সুন্দৰ পৃথিৱীখনত চিৰকালৰ বাসিন্দা হৈ থাকিবলৈ বহুতৰে মন যায়, কিন্তু মন গ'লেই জানো এইখন পৃথিৱীত চিৰকাললৈ বসবাস কৰি থাকিব পাৰি? নোৱাৰি। এইখন পৃথিৱীৰ পৰা যি ধৰণে আমাৰ পূৰ্বপুৰুষসকল গুচি গৈছে, তেওঁলোকৰ লেখীয়াকৈ আপুনি ময়ো এইখন পৃথিৱীৰ পৰা গুচি যাব লাগিব। কিয় আল্লাহ পাকে দুৰ্বল কৰি বনালে? উদাহৰণ হিচাপে আমি যদি চাওঁ, আপুনি এটা শৈশৱ পাৰ কৰি থৈ আহিছে, ময়ো এটি শৈশৱ পাৰ কৰি থৈ আহিছোঁ। সাধাৰণতে গাঁৱত এই পৰিৱেশ বেছিকৈ দেখা পোৱা যায়। গাঁৱৰ সৰু ল'ৰা ছোৱালীয়ে যেতিয়া ৰং খেলে, অৰ্থাৎ খেল ধেমালি কৰে, তেতিয়া তাত কি কৰে, কিছুমান তেওঁলোকে খেলা ধূলাৰ বাবে কিছুমান দোকান দিয়ে, পেলনীয়া কিছুমান সামগ্ৰীসমূহৰ পেকেটবোৰ আনি তেওঁলোকে দোকান দিয়ে, গছৰ পাত আনি সেইসমূহ দোকানৰ সামগ্ৰী হিচাপে বিক্ৰী কৰে, সমনীয়াৰ মাজত ভাগ বতৰা কৰে। আৰু যিখন দোকান দিয়া হয় অথবা যিটো ঘৰ বনোৱা হয় ৰং খেলাৰ বাবে, সেই ঘৰটো বনোৱা হয় কলপাত নতুবা কচু পাতেৰে নতুবা কাগজেৰে। কিয়নো সেই সৰু ল'ৰা ছোৱালীসকলেও জানে যে এই ঘৰটো চিৰস্থায়ী নহয়, এই ঘৰটো অস্থায়ী। অকণমান পিছত মায়ে মাতিব, আৰু মই যদি নাযাওঁ তেন্তে মায়ে আহি এই ঘৰটো ভাঙি দিব, আৰু যদি মায়ে ভাঙি নিদিয়েও মোৰ সমনীয়াই ভাঙি দিব অলপ পিছত, অথবা মই নিজেই ভাঙি দিম। তাৰমানে ই অস্থায়ী। অলপ পিছত ভাঙি দিম কাৰণেই তাক দুৰ্বল কৰিব নোৱাৰা হ'ল, কচুৰ ঠাৰিৰে, কলৰ ঠাৰিৰে বনোৱা হ'ল। তাৰমানে এই বিষয়টো আমাৰ সমাজত তেতিয়াৰ পৰা আহিছে যে প্ৰতিটো অস্থায়ী বস্তুক দুৰ্বল কৰি বনোৱা হয় এইখন পৃথিৱীত। তাৰমানে বুজা যায় এইখন পৃথিৱীত আপুনি ময়ো অস্থায়ী হয় বাবে এইখন পৃথিৱীত আপোনাক মোক আল্লাহ পাকে দুৰ্বল কৰি সৃষ্টি কৰিছে। আজি এইখন পৃথিৱীত অপকৰ্মবোৰ, পাপাচাৰবোৰ আমি কৰি ফুৰিছোঁ, যিমানবোৰ নিৰ্লজ্জ বেহায়া কৰ্মকাণ্ডসমূহ কৰি আছোঁ, এইবোৰ কৰি গৈহে আল্লাহৰ ওচৰলৈকে যেতিয়া আমি ঘূৰি যাম, তাত জানো আমি চিৰস্থায়ী সেইখন জগতত সুখ শান্তিৰে বসবাস কৰিব পাৰিম? নোৱাৰিম। যদিহে আমি মহান আল্লাহৰ ওচৰত গৈ ধৰাত পৰিব লাগিব বুলি আমাৰ য়াকিন হয়, আমাৰ বিশ্বাস থাকে, তেন্তে আমি এইখন অস্থায়ী পৃথিৱীত ইমানবোৰ সেই আল্লাহৰে নাফৰমানি কিয় কৰি ফুৰোঁ? আমি আল্লাহৰ ফৰ্মা বৰ্ডাৰ হৈ সবৰে লগত মিলি জুলি থাকি এইখন পৃথিৱীত বসবাস কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ, যদিহে আমি চেষ্টা কৰোঁ। আমি এইকাৰণে এতিয়া পৰা নাই, আমি চেষ্টা কৰা নাই। আল্লাহে কৈছে, হে ইমানদাৰসকল, ৱল তানজুৰ নাফছুম মা কদ্দামাত লিগদ, আৰু লক্ষ্য কৰা
বিচাৰ কৰি চোৱা, এইটো চিন্তা কৰি চোৱা, কাইলৈৰ বাবে মই কি অৰ্জন কৰি ৰাখিছোঁ, অৰ্থাৎ হাছৰৰ দিনাখনৰ বাবে, কবৰৰ জিন্দগীৰ বাবে মই কি তৈয়াৰ কৰি ৰাখিছোঁ, এইটোৰ ওপৰত চিন্তা ফিকিৰ কৰিবলৈ আল্লাহ পাকে তাকিদ কৰিছে মুমিনসকলক, বিশ্বাসীসকলক। যি আল্লাহৰ পৰা আমি এইখন পৃথিৱীলৈ আহিছিলোঁ, যি আল্লাহে আমাক এইখন পৃথিৱীলৈ পঠিয়াইছিল, সেই আল্লাহৰ ওচৰতে গৈ ধৰাত দিব লাগিব। তেন্তে এইখন পৃথিৱীত সেই আল্লাহৰ নাফৰমানি কৰি এই অস্থায়ী জিন্দগীটোক সজাই পৰাই তোলাৰ বাবে সেই চিৰস্থায়ী জিন্দগীটোক জলাঞ্জলি দিয়াৰ অৰ্থ কি? আজিৰ পৰা আমি ইৰাদা কৰোঁ, আমি অংগীকাৰ কৰোঁ, আমি সিদ্ধান্ত লওঁ যে আজিৰ পৰা কেতিয়াও আমি আল্লাহৰ নাফৰমানি নকৰোঁ। ভাতৃত্ববোধৰ বাণী বিলাই আমি সকলোৱে ইজনে সিজনৰ লগত মিলা প্ৰীতিৰ সৈতে এখন পৃথিৱীত বসবাস কৰি ইহকাল পৰকাল সুন্দৰ কৰি তুলিম।